নমস্কাৰ আজি মই নতুন এটি বিষয় লৈ ইউটিউবৰ মজিয়ালৈ আহিছোঁ আজি মই আলোচনা কৰিবলৈ লৈছোঁ সংস্কৃতিৰ বিষয়ে এটা প্ৰধান দিশ হৈছে সংস্কৃতি বিশেষকৈ অসমীয়া সংস্কৃতি যে অসমীয়া সংস্কৃতিক আমি সমন্বয়ৰ সংস্কৃতি বুলি কওঁ অসমৰ সংস্কৃতি কিয় সমন্বয়ৰ সংস্কৃতি বুলি কওঁ সেই দিশটো আজি অলপ সহিয়াই চাবলৈ চেষ্টা কৰিম যে এখন সমাজৰ সংস্কৃতিক সমন্বয়ৰ সংস্কৃতি বুলি কেতিয়া কোৱা হ'ব যেতিয়া সেই সমাজখনত বসবাস কৰা মানুহখিনিয়ে অনুশীলন কৰা সাংস্কৃতিক গুণৰাজি এটা নিৰ্দিষ্ট উৎসৰ পৰা নাহি বিভিন্ন উৎসৰ পৰা আহি লগ লাগে অৰ্থাৎ সেই সমাজখনত বসবাস কৰা মানুহখিনিয়ে অনুশীলন কৰা সংস্কৃতি এটা উৎসৰ পৰা নাহে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন উৎসৰ পৰা আহি লগ লাগে আৰু এনেকৈ একত্ৰকৰণ হোৱা এই যি সাংস্কৃতিক গুণৰাজি সাংস্কৃতিক ৰীতি-নীতি সেইখিনি যিখন সমাজে অনুশীলন কৰিব সেই সমাজৰ সংস্কৃতিক আমি সমন্বয়ৰ সংস্কৃতি বুলি ক'ব পাৰোঁ আৰু সেইফালৰ পৰা চাবলৈ গ'লে নিঃসন্দেহে অসমৰ সংস্কৃতিক আমি সমন্বয়ৰ সংস্কৃতি বুলি ক'ব পাৰোঁ কাৰণ আমাৰ অসমত বিভিন্ন ধৰণৰ মানুহে বসবাস কৰে আমাৰ অতীত কালতে তোমাৰ বিভিন্ন ধৰণৰ মানুহ আহি অসম ভূমিত একত্ৰিত হৈছিল বিভিন্ন সময়ছোৱাত বিভিন্ন মানুহ আহিছিল আমাৰ অসম ভূমিত বসবাস কৰা জনগাঁথনিলৈ যদি আমি চাওঁ আমাৰ অসম ভূমিত অষ্ট্ৰেলিয়াত মূলৰ মানুহ আছে আমাৰ অসম ভূমিত মংগোলিয়াত মূলৰ মানুহ আছে দ্ৰাবিড়ীয় মূলৰ মানুহ আছে আৰ্যমূলীয় মানুহ আছে গতিকে বিভিন্ন সময়ছোৱাত বিভিন্ন মানুহ ইয়াত বসবাস কৰিছে গতিকে এই ধৰণৰ মানুহখিনিৰ প্ৰত্যেকৰে নিজৰ নিজৰ সংস্কৃতি আছে সাংস্কৃতিক ৰীতি-নীতি আছে কিন্তু একেলগে বসবাস কৰাৰ ফলত এটা সম্প্ৰদায়ৰ সংস্কৃতি আন এটা সম্প্ৰদায়ৰ লগত আদান প্ৰদান হোৱাটো একো অস্বাভাৱিক কথা নহয় আমি অসমৰ সংস্কৃতিক সমন্বয়ৰ সংস্কৃতি বুলি কোৱাৰ পূৰ্বে বা এই সংস্কৃতি কিয় সমন্বয়ৰ সংস্কৃতি বুলি কৈছোঁ এই কথাখিনি আলোচনা কৰিবলৈ যাওঁতে বিভিন্ন দিশৰ মাধ্যমেৰে আলোচনা কৰিব পাৰোঁ মই প্ৰথমতে অসমৰ সাহিত্যৰাজিলৈ গৈছোঁ অসমৰ প্ৰাচীন সাহিত্যখিনি যদি চাওঁ প্ৰথমতে প্ৰাক-শংকৰী যুগৰ ৰামায়ণলৈকে গৈছোঁ প্ৰাক-শংকৰী যুগত আমাৰ মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল আৰু এই ৰামায়ণখনৰ উৎস আছিল সংস্কৃত আমাৰ ভাষাত ৰচনা কৰা বাল্মীকি ৰামায়ণখন আৰু সেই ৰামায়ণখন যেতিয়া মাধৱ কন্দলীয়ে ৰচনা কৰিছিল তেতিয়া তেখেতৰ পৃষ্ঠপোষক ৰজা আছিল বৰাহী ৰজা মহামাণিক্য তেওঁ আছিল এগৰাকী অনাৰ্যমূলীয় ৰজা গতিকে আৰ্য ভাষা অসমীয়াত ৰচনা কৰা ৰামায়ণখনৰ পৃষ্ঠপোষকতা কৰিছিল এগৰাকী অনাৰ্যমূলীয় ৰজাই গতিকে সেইটোৱেই আমাক দেখুৱায় যে অসমত সমন্বয়ৰ সংস্কৃতিৰ যিটো অনুশীলন সেইটো প্ৰাচীন কালৰে পৰা বা আমাৰ আগৰে পৰাই প্ৰচলিত হৈ আহিছে ইয়াৰ উপৰি পুৰণি যিখিনি সাহিত্য এই সাহিত্যখিনিক সৃষ্টি হোৱাৰ ক্ষেত্ৰত আমাৰ কোচ ৰাজবংশী ৰজা নৰনাৰায়ণ বা আমাৰ আহোম ৰজা শিৱসিংহ তেনেকৈ আমাৰ যিখিনি ৰজা আছিল সেই ৰজাবিলাকে আমাৰ আৰ্যমূলীয় ভাষা অসমীয়াত ৰচনা কৰা সাহিত্যখিনি লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল তাৰ যথেষ্ট উদাহৰণ আমি ইতিমধ্যেই পাওঁ গতিকে প্ৰাচীন সাহিত্যখিনিৰ সৃষ্টিৰ আদি কথালৈ যদি চাওঁ তাতে সমন্বয়ৰ কথাটো খুব ধুনীয়াকৈ প্ৰকাশ পাইছে ইয়াৰ উপৰি আমাৰ অসমৰ মানুহে অনুশীলন কৰা বিভিন্ন দিশৰ মাজৰো সেই কথাটো আমি গম পাওঁ উদাহৰণস্বৰূপে ধৰ্মৰ কথাটোলৈ যদি চাওঁ আমাৰ অসমৰ বেছিকৈ আমাৰ অজনজাত মূলৰ মানুহ যিখিনি এই মানুহখিনি আচলতে হিন্দু ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম আচৰণবিধি তেওঁলোকে পালন কৰে কিন্তু এই হিন্দু ধৰ্ম আচৰণবিধি পালন কৰা এই মানুহখিনিৰ মাজতো কিন্তু অন্যান্য ধৰ্মৰ প্ৰভাৱ পৰা আমি দেখিবলৈ পাওঁ এতিয়া আমাৰ অসমত বসবাস কৰা অনাৰ্যমূলীয় যিখিনি মানুহ সেই মানুহখিনিৰ প্ৰত্যেকৰে কিছুমান ধৰ্মীয় আদব কাইদা আছিল ধৰ্মীয় ৰীতি-নীতি আছিল কিন্তু আমাৰ সময়ৰ লগে লগে তেওঁলোকৰ যিবিলাক ৰীতি-নীতি সেই ৰীতি-নীতিবিলাক পৰিৱৰ্তিত হোৱা দেখিবলৈ আমি পাইছোঁ উদাহৰণস্বৰূপে আমাৰ কামাখ্যা তীৰ্থধাম আমাৰ গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বজুৰিয়ে বিখ্যাত এখন তীৰ্থধাম আৰু কামাখ্যা তীৰ্থধামত পূজা কৰা হয় আমাৰ শক্তি দেৱীৰ জনীক গতিকে শক্তি দেৱীৰ জনীক পূজা কৰা যিটো পৰম্পৰা সেইটো আচলতে অনাৰ্যমূলীয় পৰম্পৰাহে আছিল কিন্তু এতিয়া যদি আমি কামাখ্যা ধামলৈ যাওঁ তাত ব্ৰাহ্মণ পুৰোহিত থকা দেখিবলৈ পাওঁ তেওঁলোকে আচৰণবিধিৰে কামাখ্যা দেৱীক পূজা কৰা হয় গতিকে অনাৰ্যমূলীয় দেৱী এগৰাকীক ইয়াত পূজা কৰা হৈছে আৰ্যমূলীয় ৰীতি-নীতিৰে গতিকে এইটোৱে হৈছে অসমীয়া সংস্কৃতিৰ বিশেষত্ব
যে ইয়াতো আমাৰ ধৰ্মৰ ক্ষেত্ৰত সমন্বয় সাধন হৈছে আমি পূজাৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ গছক পূজা কৰা বা শিলক পূজা কৰা এই ধৰণৰ যিবিলাক পৰম্পৰা এইবিলাক আচলতে অনাৰ্যমূলীয় পৰম্পৰা আৰু সেই পৰম্পৰাবিলাক আমাৰ ৰাজ্যমূলীয় মানুহখিনিও গ্ৰহণ কৰা দেখিবলৈ পাওঁ ইয়াৰ উপৰি আমি খাদ্যভাসৰ ক্ষেত্ৰত যদি চাওঁ খাদ্যভাসৰ ক্ষেত্ৰতো বিভিন্ন সমন্বয় সাধন হৈছে আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ঠাইত থকা যিবিলাক আৰ্যমূলীয় ব্ৰাহ্মণ সেই ব্ৰাহ্মণবিলাকে মাংস গ্ৰহণ নকৰে তেওঁলোকে আমিষ আহাৰ গ্ৰহণ নকৰে কিন্তু আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ অসমত বসবাস কৰা আৰ্যমূলীয় ব্ৰাহ্মণ গোস্বাই মানুহখিনিও কিন্তু মাংস খায় গতিকে মাংস খোৱাৰ যিটো পৰম্পৰা আমাৰ আৰ্যমূলীয় অসমত বসবাস কৰা মানুহখিনিলৈ আহিল এয়া অহাৰ মূলতে হৈছে অনাৰ্যমূলীয় মানুহখিনিৰ প্ৰভাৱ গতিকে এনেকৈ আৰু অন্যান্য কিছুমান বিশেষত্ব আছে আমি সকলোৱে কচু খাওঁ বা কচু থোৰা খাওঁ এই ধৰণৰ যিবিলাক বিশেষ কাহুদি খাওঁ খাৰলি খাওঁ এই ধৰণৰ যিবিলাক খাদ্য আমি গ্ৰহণ কৰোঁ এই খাদ্যবিলাকো আচলতে আৰ্যমূলীয় খাদ্য নাছিল এই খাদ্যবিলাক আমাৰ অনাৰ্যমূলীয় খাদ্যহে আছিল কিন্তু সময়ৰ লগে লগে অসমত বসবাস কৰা সৰ্বপ্ৰকাৰৰ মানুহেই কিন্তু এই খাদ্যবিলাক আমি গ্ৰহণ কৰোঁ এনেকৈ আমি যদি চাওঁ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰতো সমন্বয় সাধন হৈছে আমাৰ অজনজাতীয় মূলৰ হিন্দু মানুহৰ যি বিবাহ পদ্ধতি এই বিবাহ পদ্ধতিত আমাৰ আৰ্য ধৰ্মৰ তোমাৰ বেদৰ নিয়ম নীতিৰে আমাৰ পৌৰোহিতে বিবাহ কাৰ্যবিলাক চলায় কিন্তু সেই বিবাহ অনুষ্ঠানতে এনেকুৱা কিছুমান লোকাচাৰ পালন কৰা হয় যিবিলাকত অনাৰ্যমূলীয় প্ৰভাৱ যথেষ্ট আছে আমি উদাহৰণস্বৰূপে বিয়াৰ এটা অন্যতম উপ অনুষ্ঠান হৈছে জোৰণ দিয়া এই জোৰণ দিয়াত মাছ লৈ যোৱা হয় আমাৰ দৰা ঘৰীয়াৰ মানুহখিনিয়ে কইনা ঘৰলৈ বুলি মাছ লৈ যায় বা তোমাৰ তামোলৰ থোক লৈ যায় এই ধৰণৰ যিবিলাক পৰম্পৰা এইবিলাক আৰ্যমূলীয় পৰম্পৰা কিন্তু নাছিল অনাৰ্যসকলৰ প্ৰভাৱত পৰি এই ধৰণৰ পৰম্পৰাবিলাক আমাৰ আৰ্য যিখিনি মানুহ এই মানুহখিনিও গ্ৰহণ কৰিছে আৰু এনেকৈ আমি চাবলৈ গ'লে আমাৰ নৃত্যৰ ক্ষেত্ৰত যদি চাওঁ আমাৰ অসমৰ জনপ্ৰিয় নৃত্য হৈছে বিহু নৃত্য আৰু এই বিহু নৃত্যৰ লগত জড়িত যিবিলাক মুদ্ৰা সেই মুদ্ৰাবিলাকত জনজাতীয় নৃত্যৰ মুদ্ৰাৰ বহুখিনি সাদৃশ্য আমি দেখিবলৈ পাওঁ এতিয়া এটা কথা যে বিহু বুলি ক'লে কেৱল অজনজাতীয় মূলৰ মানুহখিনিৰে যে হয় তেনেকুৱা নহয় বিহু যিটো অসমৰ এটা সম্পদ বা প্ৰতিহাসন আমাৰ বিহুটিৰ লগত বিহু নৃত্য জড়িত গতিকে এই বিহু নৃত্য জনজাতীয় অজনজাতীয় সকলো মানুহেই এই বিহু নৃত্য প্ৰদৰ্শন কৰে কিন্তু এই বিহু নৃত্যৰ সৈতে জনজাতীয় মূলৰ যিবিলাক নৃত্য সেই নৃত্য গীতৰ মুদ্ৰাৰ যথেষ্ট প্ৰভাৱ পৰা দেখিবলৈ পাওঁ ইয়াৰ উপৰি আমাৰ বিহু যিটো গীত সেই বিহু গীত গাওঁতে যিবিলাক সুৰ ব্যৱহাৰ কৰা হয় সেই সুৰৰ সৈতে আকৌ মিচিংসকলৰ ঐনিতমৰ সুৰৰ যথেষ্ট সাদৃশ্য আছে তাৰোপৰি আমাৰ মুছলমানসকল যেতিয়া আমাৰ অসম ভূমিলৈ আহিছিল তেওঁলোকৰ আজান ফকীৰ চাহাবে জিকিৰ জাৰি কিছুমান ৰচনা কৰিছিল আৰু সেই জিকিৰৰ যিবিলাক সুৰ সেই সুৰৰ সৈতে আমি অসমৰ লোক সমাজৰ মাজত প্ৰচলিত দেহ বিচাৰৰ গীতৰ সুৰৰ আমি সাদৃশ্য বিচাৰি পাওঁ গতিকে আমাৰ সমাজত প্ৰচলিত যিবিলাক গীত সেই গীতবিলাকৰ মাজতো সমন্বয় সাধিত হৈছে ইয়াৰ উপৰি আমাৰ বৰ্তমানৰ অসমৰ সংস্কৃতি গঢ়াত অনাৰ্যমূলীয় লোকসকলৰ কিমান অৱদান আছে সেই কথা আমি কৈ থাকিলেও শেষ নহ'ব আমি যদি অসমৰ ভাষাটোলৈকে চাওঁ আমাৰ অসমৰ প্ৰচলিত বৰ্তমানৰ যিটো ভাষা সেই ভাষাটোত আমাৰ অনাৰ্যমূলীয় যথেষ্ট সমল আছে আমাৰ দিহিং দিখৌ ডিগবৈ এনেকুৱা ধৰণৰ উপসৰ্গযুক্ত যিবিলাক শব্দ সেইবিলাক অনাৰ্যমূলীয় শব্দ আকৌ মংগলদৈ ভগদৈ এনেকুৱা দৈ পৰসৰ্গবাচক যিবিলাক শব্দ সেইবিলাকতো অনাৰ্যমূলীয় শব্দ এনেকৈ আমাৰ ভাষাটোৰ ক্ষেত্ৰতো যথেষ্টখিনি সমল অনাৰ্যমূলীয় লোকসকলৰ পৰা আহিছে আকৌ ইয়াৰ উপৰি আমাৰ ভাষাটোত মুছলমানসকলৰ মাজত প্ৰচলিত আৰবী ফাৰ্চী মূলা বিভিন্ন শব্দ সমাহাৰ ঘটিছে তাৰ ভিতৰত নবাব তেনেকুৱা ধৰণৰ তাজ্জব বাদশাহ এই ধৰণৰ যিবিলাক শব্দ সেইবিলাক মুছলমানসকলৰ পৰা আহিছে গতিকে এনেকৈ যদি চাওঁ ভাষাটোৰ ক্ষেত্ৰতো তেনেকুৱা ভালেমান সাদৃশ্য আমি বিচাৰি পাওঁ ইয়াৰ উপৰি আমাৰ অসমীয়া সমাজত বাঁহৰ প্ৰচলন হয় অসমীয়া সমাজত আমাৰ আৰ্যমূলীয় মানুহখিনিয়েই হওক অনাৰ্যমূলীয় মানুহখিনিয়েই হওক প্ৰত্যেকেই বাঁহ ব্যৱহাৰ কৰোঁ বাঁহৰ দ্বাৰা প্ৰস্তুত হোৱা যিবিলাক সঁজুলি বাঁহৰ দ্বাৰা বনোৱা যিবিলাক সঁজুলি সেই সঁজুলিবিলাক নহ'লে আমাৰ কাম দৈনন্দিন জীৱনৰ কাম নচলে বাঁহৰ ডলা বাঁহৰ চালনী বাঁহৰ জাপিটো অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ গতিকে এই বাঁহেৰে প্ৰস্তুত কৰা যিবিলাক সঁজুলি আমি পাইছোঁ তাৰ মূলতে কিন্তু অনাৰ্যমূলীয় লোকসকলৰ অৱদান আছে
কাৰণ বাঁহক আমাৰ মংগোলীয়সকলৰ এটা অন্যতম অৱদান বুলি কোৱা হয় মংগোলীয় সংস্কৃতিৰ পৰা বাঁহ সংস্কৃতি আহিছে কিন্তু এই বাঁহৰ যি সংস্কৃতি এই সংস্কৃতি আৰ্য অনাৰ্য সকলো মানুহে কিন্তু এটা গ্ৰহণ কৰিছে বাঁহ নহলে আমাৰ একোৱেই নহয় আমাৰ সংস্কৃতিৰ অন্যতম সম্পদস্বৰূপ আমাৰ জাপিটো সাজিবলৈ বাঁহ লাগিব বাঁহীটো প্ৰস্তুত কৰিবলৈ বাঁহ লাগিব গতিকে এনেকৈ যদি চাওঁ আমাৰ বাঁহৰ কথা বাঁহৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো আমি প্ৰত্যেকেই অনুমান কৰিব পাৰোঁ আৰু এইখিনিতে আকৌ মই খাদ্যাভ্যাসৰ এটা কথা কৈছোঁ মই অনাৰ্য আৰু আৰ্যৰ যিটো সংমিশ্ৰণ সেই কথাটোহে ক'লোঁ ইয়াৰ উপৰি আমি যদি চাওঁ অসমৰ মানুহে আজিকালি পোলাও খায় আমাৰ পোলাও জাতীয় বা চেৱে জাতীয় যিবিলাক খাদ্য অসমীয়া মানুহ সকলো মানুহেই খায় এই খাদ্যবিলাকৰ ক্ষেত্ৰত আমাৰ প্ৰভাৱ আছে মুছলমানসকলৰ কাৰণ তেওঁলোকৰ মাজতে জনপ্ৰিয় খাদ্য আছিল পোলাও বা চেৱে এই ধৰণৰ খাদ্যবিলাক এতিয়া কিন্তু সকলো মানুহে এই ধৰণৰ খাদ্যবিলাক আমি গ্ৰহণ কৰা দেখিবলৈ পাওঁ গতিকে এনেকৈ যদি চাওঁ আমাৰ ধৰ্মৰ ক্ষেত্ৰত হওক বা আমাৰ নৃত্য গীতৰ ক্ষেত্ৰত হওক নৃত্য গীতৰ সৈতে জড়িত বাদ্যযন্ত্ৰবিলাকৰ কথাও আমি ক'ব পাৰোঁ সেয়া ঢোলেই হওক বা বাঁহী হওক গগনা হওক এই ধৰণৰ যিবিলাক বাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰবিলাকৰ ক্ষেত্ৰত অনাৰ্যমূলীয় অৱদান আমাৰ সমাজৰ মাজত আছে গতিকে এনেকৈ উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত সকলোতেই সমন্বয়ৰ সংস্কৃতি সাধন হৈছে আৰু এনেকুৱা নহয় যে অজনজাতীয়মূলৰ মানুহখিনিয়ে পালন কৰা উৎসৱ পাৰ্বণ বা অন্যান্য যিবিলাক দৈনন্দিন জীৱনৰ কাৰ্যাৱলী তাত অনাৰ্যমূলীয় মানুহখিনিৰ প্ৰভাৱ পৰিছে তেনেকুৱা কথা নহয় বা জনজাতীয়মূলৰ মানুহখিনিৰ প্ৰভাৱ পৰিছে তেনেকুৱা কথা নহয় আমাৰ জনজাতীয়মূলৰ মানুহখিনিৰ মাজতো আমাৰ অজনজাতীয়মূলৰ যথেষ্ট প্ৰভাৱ আছে আমাৰ জনজাতীয়মূলৰ এনেকুৱা বহুত আজিকালি উঠি অহা আমি ল'ৰা ছোৱালী লগ পাম যিসকলে তেওঁলোকৰ নিজৰ ভাষাটো ক'ব নোৱাৰে ৰাভা ল'ৰা এজনে নিজৰ ৰাভা ভাষাটো ক'ব নাজানে তেনেকুৱা ধৰণৰ আজিকালি আধুনিক শিক্ষাৰে শিক্ষিত তেনেকুৱা মহানগৰী অঞ্চল ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীবিলাকৰ মাজত এই ধৰণৰ বিশেষতা আমি দেখিবলৈ পাওঁ তেওঁলোকৰ মাতৃভাষা যদিও বেলেগ তেওঁলোকৰ নিজৰ এটা জনজাতীয়মূলৰ ভাষা আছে কিন্তু তেওঁলোকে অসমীয়া ভাষাটোৱে ভালদৰে ক'ব বা লিখিব পাৰে বা অন্যান্য ভাষাবিলাক ক'ব বা লিখিব পাৰে নিজৰ ভাষাটো কিন্তু ক'ব নোৱাৰে গতিকে এইটোৱে এক প্ৰকাৰ আমাৰ আৰ্যমূলীয় মানুহখিনিৰ পৰা প্ৰভাৱৰ ফলত হোৱা অনাৰ্যমূলীয় মানুহখিনিৰ সংস্কৃতি বুলি ক'ব পাৰোঁ গতিকে আমি খাদ্যাভ্যাসৰ ক্ষেত্ৰত নৃত্য গীতৰ ক্ষেত্ৰত বা সাজ পোছাকৰ ক্ষেত্ৰত সাজ পোছাকত আমাৰ জনজাতীয়মূলৰ মানুহখিনি বা মহিলাখিনি সাধাৰণতে মেথনি মাৰে কিন্তু আমাৰ অজনজাতীয়মূলৰ মহিলাখিনিয়ে যে মেথনি নামাৰে তেনেকুৱা নহয় বুকুত মেথনি মাৰি গা ধোৱা বা বিশেষ প্ৰয়োজনত বুকুত মেথনি মৰা পৰম্পৰা আমাৰ অজনজাতীয়মূলৰ মানুহখিনিৰ মাজতো আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰি আমাৰ অলংকাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অলংকাৰ আমাৰ অসমীয়া মানুহে অসমীয়া মহিলাসকলে পিন্ধে সেই অলংকাৰবিলাকৰ ক্ষেত্ৰতো অজনজাতীয়মূলৰ মানুহখিনিৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ অসমৰ আজিকালি ছোৱালীবোৰে বা অসমৰ মহিলাসকলে নাকফুলি পিন্ধা আমি দেখোঁ এই নাকফুলি পিন্ধাৰ পৰম্পৰাটো হৈছে কাৰ পৰা মুছলমানসকলৰ পৰা গতিকে এনেকৈ যদি চাওঁ আমাৰ অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশত অনাৰ্যই হওক বা মুছলমানসকলেই হওক বা আমাৰ পৰৱৰ্তী সময়ছোৱাত অহা ব্ৰিটিছসকলেই হওক ব্ৰিটিছসকলৰ কথা মই নকলোৱেই কাৰণ একেবাৰে শেহতীয়া গতিকে মই ব্ৰিটিছসকলৰ প্ৰভাৱৰ কথা নকলোৱেই আৰু আমি যদি ভালদৰে চাওঁ তেওঁলোকৰ যথেষ্ট প্ৰভাৱ যি অসমীয়া সংস্কৃতিত এটা কৰিছে সেই কথাটো প্ৰত্যেকেই সহজতে অনুমান কৰি ল'ব পাৰিম গতিকে এয়াই হৈছে অসমৰ সমন্বয়ৰ সংস্কৃতি যে অসমত বসবাস কৰা মানুহখিনি বিভিন্ন সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছে গতিকে কোনটো সংস্কৃতি ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ আমি কিছুমান কথাহে বা কিছুমান দিশে আঙুলিয়াই অনুমান কৰিব পাৰোঁ যে এইটো সংস্কৃতি অমুকৰ পৰা আহিছে তামুকৰ পৰা আহিছে কিন্তু এই বিশ্লেষণৰ মাজত নোসোমালে আমি ক'ব নোৱাৰোঁ আচলতে কোনটো আমাৰ মূল সতৰ পৰা আহিছে কোনটো অইন সতৰ পৰা আহি আমাৰ সৈতে লগ লাগিছে গতিকে অসমৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি এই কথাখিনি বুজাবলৈ আজি কিছু উদাহৰণ লৈ মই চেষ্টা কৰিলোঁ আশা কৰোঁ মই আগবঢ়া এই যিখিনি আলোচনা এই আলোচনাখিনিৰ মাধ্যমেৰে অসমৰ সংস্কৃতি কিয় সমন্বয়ৰ সংস্কৃতি বুলি কোৱা হয় এই কথাটোৰ এটা স্পষ্ট আভাস আপোনালোকে পালে গতিকে আজি মই এইখিনিতেই সামৰিছোঁ আৰু অসমৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি বোলা এই যিটো দিশ এই দিশটোৰ ওপৰত আমাৰ স্নাতক মহলাৰ অসমীয়া মেজৰৰ ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আহে তেওঁলোকৰ পৰীক্ষাত লিখিবলৈ মই ভাবিছোঁ এইখিনি অলপ সহায় কৰিব এটা তেওঁলোকে ধাৰণা এটা কৰি ল'ব পাৰিব বুলি মই আশা কৰিছোঁ গতিকে পুনৰবাৰ মই আপোনালোকে ধন্যবাদ জনাইছোঁ
আৰু শেষত কৈ থওঁ যে মোৰ চেনেলটো যিসকলে চাই আছে মই এনেকুৱা ধৰণৰ আলোচনা পৰৱৰ্তী সময়ছোৱাতো আগবঢ়াই যাম গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভাল লাগিছে লাইক কৰিব